পৰশ লাইফষ্টাইল ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ লগত এটা ভাইটি আছে, দেখিছে, অলপ পিছতে আপোনালোকক চিনাকি কৰি দিম। আজি মই এই ভিডিঅ'টো নিৰ্মাণ কৰাৰ উদ্দেশ্য হৈছে, আপোনালোক সকলোৱে জানে গাঁৱত এঘৰ মেধিৰ ঘৰ থাকে, আৰু সেই মেধি গৃহটোক, মেধি ঘৰখনক চিনাকি কৰি দিয়াৰ উদ্দেশ্যে আজি এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ। যিজন মেধিৰ কথা মই আপোনালোকক বৰ্তমান ক'ব বিচাৰিছোঁ, তেওঁ বৰ্তমান প্ৰয়াত। তেওঁ সৰু পুত্ৰক গোসাঁই প্ৰভু ঈশ্বৰে মেধি পদ দি থৈছে, কিন্তু তেখেতক চাগে মই লগ নাপাম। তেখেত যিহেতু নিজৰ কৰ্মভূমি হ'ল তেখেতৰ যোৰহাট, গতিকে যোৰহাটত থাকিব পাৰে। মই চিনাকি কৰি দিম গোটেই, আৰু মেধি ঘৰখন, মেধি গৃহটো, মেধি বাৰীখন মই চিনাকি কৰি দিবলৈ আপোনালোকক আহিছোঁ। আৰু এই বাৰীখন আপোনালোকে, মই এতিয়া পোনপ্ৰথমে তেওঁ বাৰীখন, তেওঁ গৃহটো দেখুৱাব বিচাৰিছোঁ। কিয় দেখুৱাইছোঁ বা কেলৈ দেখুৱাব বিচাৰিছোঁ সেইটো আপোনালোকক লাহে লাহে ক'ম। গতিকে ব'লকচোন, মেধিৰ 4 বিঘা মাটিৰ বেখাদ্যৰ এই বাৰীখন আপোনালোকৰ আগত প্ৰথমতে মই দেখাই লওঁ। আগফাল পাছফাল দুয়োটা ছাইড মই আপোনালোকক দেখুৱাই লওঁ 4 বিঘা মাটিৰ বেখাদ্যৰ এই মেধি বাৰীখন। মেধি ঘৰৰ আগফাল পাছফাল আপোনালোক সকলোকে দেখুৱালোঁ। আপোনালোকে দেখিলে, আচলতে আপোনালোক সকলোৱে হয়তো ভাবিব পাৰে যে মেধি এই গৃহটো দেখুওৱাৰ উদ্দেশ্য কি। আচলতে এই মেধিৰ গৃহটো দেখুওৱাৰ, আপোনালোকৰ আগত অৱগত কৰি দিয়াৰ, মেধিৰ গৃহটোৰ লগত চিনাকি কৰি দিয়াৰ মোৰ প্ৰধান উদ্দেশ্য হ'ল, এই মোৰ পিছত যিখন চোতাল দেখিছে, যথেষ্ট ডাঙৰ চোতাল। আচলতে আজিৰ পৰা প্ৰায় 15-20 বছৰ আগতে এই চোতালখনৰ পৰাই গাঁৱৰ ৰাইজে যি যোৰা হুঁচৰি উলিয়াইছিলে, নামঘৰৰ ৰাইজে যি যোৰা সংকীৰ্তন উলিয়াইছিলে, গতিকে এই মেধিৰ গৃহৰ পৰাই আৰম্ভ হৈছিলে। এই মেধিৰ গৃহতে প্ৰথম হুঁচৰি বা সংকীৰ্তন যোৱা আৰম্ভ কৰিছিলে, কিন্তু কালক্ৰমত ই নাইকিয়া হৈ গ'ল। যিহেতু আপোনালোক সকলোৱে জানে বিহু আজি মঞ্চলৈ গ'ল, ব্যৱসায়িক ভিত্তিত সকলোৱে আৰম্ভ কৰিবলৈ ল'লে। গাঁৱৰ সংকীৰ্তন যোৰাও হয়তো কিছু কিছু ক্ষেত্ৰত ব্যৱসায়িক ভিত্তিত
তেওঁলোকে আৰম্ভ কৰিবলৈ ল'লে আৰু ব্যৱসায়িক ভিত্তিত আৰম্ভ হোৱাৰ লগে লগেই এই মেধি ঘৰৰ হুঁচৰিযোৰা বা মেধি ঘৰত প্ৰথম আৰম্ভ কৰা সংকীৰ্তনযোৰা আজি ধনতান্ত্ৰিক যুগত যি ঘৰ ব্যক্তিৰ ঘৰত অধিক ধন আগবঢ়াব পাৰে সেই গৃহলৈ যোৱাটো আমি পৰিলক্ষিত হৈছে বা আমি দেখিছোঁ। আচলতে এই গাঁৱত বুলিয়েই নহয়, আমাৰ অসমীয়া সমাজৰ প্ৰত্যেকখন গাঁৱতে আজি এইটো ধাৰাই অব্যাহত আছে। আৰু এই ভঁৰালটো দেখিছে আপোনালোকে, মোৰ পিছত এটা ভঁৰাল দেখিছে। এসময়ত আজিৰ পৰা প্ৰায় 15-20 বছৰ আগতে এই মেধিৰ গৃহত 2টা ভঁৰাল আছিলে। মেধিৰ যিহেতু খেতি মাটি প্ৰায় 15 পুৰাৰো অধিক হ'ব, গতিকে এই 2টা ভঁৰাল কালক্ৰমত গৈ বৰ্তমান এটা হৈছেগৈ। গোটেই মাটিখিনি আচলতে খেতি কৰিবলৈ মানুহ নোহোৱাৰ দৰে হৈছে। আৰু মই আপোনালোকক সকলোখিনি দেখালোঁ। তামোল গছ দেখিলে, পাণ গছ দেখিলে, এতিয়া কিন্তু কমি গ'ল। এই বাৰীখনত, এই মেধিৰ বাৰীখনত এসময়ত তামোল পাণৰ অভাৱ নাছিল। এই মেধি ঘৰৰ তামোল পাণেই গাঁৱৰ সৰহসংখ্যক মানুহ এই মেধি ঘৰৰ পাণ তামোলৰ দ্বাৰা চলিছিল। মেধি ঘৰৰ ধান নিনিলে মানুহৰ পেট প্ৰৱৰ্তাবলৈ গাঁৱৰ অধিক সংখ্যক মানুহৰ পেট প্ৰৱৰ্তাবলৈ তেওঁলোকৰ কষ্ট হৈছিল। মেধি ঘৰৰ ধান নিবলগীয়া হৈছিল। আচলতে মেধিৰ 4জন পুত্ৰ আৰু 3গৰাকী কন্যা। মেধিয়ে এজন পুত্ৰক DSP, এজন পুত্ৰক ডাক্তৰ, এজন পুত্ৰক মীন বিষয়া আৰু সৰুজন পুত্ৰয়ো কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এটা বিভাগত বৰ্তমান কৰ্মৰত হৈ আছে। আৰু সৰু পুত্ৰ মাহটোৰ সৰহভাগ সময় যোৰহাটত থাকে। গতিকে ঘৰখন চাবলৈও মানুহৰ অভাৱৰ দৰে হৈছে। আচলতে এই মেধিয়ে কেনেদৰে নিজৰ পুত্ৰক ডক্তৰ বা DSP কৰি গঢ়িলে, বা 2জনী ছোৱালী বিয়া দিছে, 2জন জোঁৱাই, মেধিৰ জোঁৱাই 2জন DSP হৈ ৰিটায়াৰ্ড হৈছে। কেনেকৈ? আচলতে মেধিৰ কোনো চাকৰি বাকৰি নাছিল। মেধিয়ে খেতি বাতি কৰিছিল, মেধিয়ে তামোল পাণৰ খেতি কৰিছিল। গতিকে এই ধান হওক, তামোল পাণৰ খেতি কৰি যিখিনি উপাৰ্জন কৰিছিল, সেই উপাৰ্জনৰ ধনেৰেই তেওঁ পুত্ৰক গঢ়িছিল, জীয়াৰীহঁতক সুযোগ্য পাত্ৰলৈ গতাই দিছিল। আচলতে আজিৰ দিনত আপোনালোক সকলোৱে জানে, ধন টকা পইচা নহ'লে নিজৰ পুত্ৰ বা জীয়াৰীক পঢ়াবলৈ কিমান কষ্ট কৰিবলগীয়া হয়, বা ধন টকা পইচা নহ'লে তেওঁলোকে বিচৰা ধৰণে নিজৰ বিভাগত তেওঁলোকে অধ্যয়ন কৰিব নোৱাৰে। কিন্তু এই মেধি উদাহৰণ হৈ পৰক নৱপ্ৰজন্মৰ বাবে, উদাহৰণ হৈ পৰক আজিৰ আমাৰ সমাজৰ বাবে। মই সেইবাবেই এই মেধিৰ গৃহটো আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ। বিশেষকৈ চাকৰি নহ'লেও নিজৰ মন থাকিলে, নিজৰ দৃঢ়তা থাকিলে বা খেতি বাতি কৰিও নিজৰ পুত্ৰ বা জীয়াৰীক সুযোগ্য হিচাপে সকলোৱে গঢ়িব পাৰে। মই সেইবাবেই এই ভিডিঅ'টো আজি নিৰ্মাণ কৰিছোঁ। আৰু মই আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰাৰ প্ৰথমতে কৈছিলোঁ যে মোৰ লগত যিহেতু ভাইটি মই দেখুৱাইছিলোঁ যে মই চিনাকি কৰি দিম। আচলতে এওঁ হ'ল মেধিৰ সৰু পুত্ৰৰ মেধিৰ সৰু পুত্ৰৰ 2জন পুত্ৰ, এওঁ হ'ল সৰু পুত্ৰ। তোমাৰ নামটো কোৱাচোন? সমুজ্জ্বল বৰুৱা। তুমি কোন ক্লাছত পঢ়ি আছা? ক্লাছ 10। হয়, বৰ্তমান আমি গম পোৱা মতে তুমি ফুটবল খেলৰ লগত জড়িত। হয়, তুমি ফুটবল খেল বৰ্তমান ক'ত প্ৰশিক্ষণ গ্ৰহণ কৰি আছা? জামুগুৰি কোচিং চেণ্টাৰ। হয়, জামুগুৰি ফুটবল কোচিং চেণ্টাৰ। হয়, জামুগুৰি ফুটবল কোচিং চেণ্টাৰত এওঁ ফুটবল প্ৰশিক্ষণৰত অৱস্থাত আছে। তোমালোকৰ যিজন প্ৰশিক্ষক তেওঁৰ নাম কি? দীপ খনিকৰ ছাৰ। হয়, তেখেতৰ জাজিৰে। জাজিৰে। হয়, আপোনালোকে দেখিছে এখেতে শ্ৰীযুত দীপ খনিকৰ ফুটবল প্ৰশিক্ষক আমাৰ জামুগুৰি। তেখেতৰ তত্ত্বাৱধানত এখেতে ফুটবল প্ৰশিক্ষণ আমাৰ জামুগুৰিতে গ্ৰহণ কৰি আছে। আৰু আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ। ইতিমধ্যে এই সমুজ্জ্বলে, আপোনালোকে সকলোৱে জানে আমাৰ ফুটবল তাৰকা বাইচুং ভুটীয়াক। গতিকে ফুটবল তাৰকা বাইচুং ভুটীয়াৰ এখন ফুটবল একাডেমি আছে, এখন ফুটবল প্ৰশিক্ষণ স্কুল আছে। আৰু সেই প্ৰশিক্ষণ স্কুলতে তুমি প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ সুবিধা পাইছা ন? হয়, আমি তোমাৰ মা দেউতাৰ পৰা গম পোৱা মতে ইতিমধ্যে তুমি তিনিচুকীয়া আৰু যোৰহাটত 2খনকৈ টাইল দিছা, হয়নে? হয় বন্ধুসকল, ইতিমধ্যে তেখেতে তিনিচুকীয়া আৰু যোৰহাট 2খনকৈ ঠাইত টাইল দি তেওঁ নিৰ্বাচিত হৈছে বাইচুং ভুটীয়া ফুটবল স্কুলত নামভৰ্তি কৰিবলৈ, প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ। গতিকে আমি সমুজ্জ্বলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। গতিকে বন্ধুসকল, আপোনালোকে দেখিলে মেধি ঘৰৰ মানুহখিনিৰ লগত আপোনালোকক সকলোকে চিনাকি কৰি দিব নোৱাৰিলোঁ, যিহেতু তেওঁলোক কৰ্মসূত্ৰে যোৰহাট বা গুৱাহাটীৰ বাসিন্দা হ'লগৈ। আৰু সৰু পুত্ৰ যদিও এই গৃহতে থাকে, তেওঁ সৰহভাগ সময় যোৰহাটতে থাকে বুলি মই পূৰ্বতে কৈছোঁৱেই। গতিকে বন্ধুসকল,
মই এই ভিডিঅ'টো আজি নিৰ্মাণ কৰাৰ উদ্দেশ্যও আপোনালোকক ক'লোৱেই। গতিকে আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। যদি এই ভিডিঅ'টো আপোনালোক সকলোৱে মনোগ্ৰাহী হৈ পৰে বা আপোনালোকে যদি ভাবে এই ভিডিঅ'টোৱে সমাজত এটা ধাৰাৰ সৃষ্টি কৰিব বুলি ভাবে, তেন্তে মই আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো আপোনালোক সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ইউটিউবৰ জগতখনত আৰু অধিক আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি। গতিকে ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই।